বাস্তৱিক প্ৰেমৰ অনুভৱ কেতিয়াও সুখত নহয়। পৰাজয়লৈ ভয় নকৰিব, কাৰণ যিয়ে সকলো হাৰি যায় তেওঁৰ ওচৰত জিকাৰ বাহিৰে আন একো নাবাচে। হতাশ নহবা বন্ধু, তোমাৰ অস্তিত্ব সৰু নহয়। আৰে তুমি সেইটো কৰিব পাৰা যাৰ বিষয়ে কোনেও ভবাই নাই। যিয়ে প্ৰয়াস কৰিব নোৱাৰে তেওঁৰ সকলো সমস্যাই ডাঙৰ লাগে। কাৰোবাক হেৰুৱাইহে সম্বন্ধ বুজি পোৱা যায়, লাগিলে সেয়া সম্পৰ্ক হওক বা কোনো বস্তু। সেয়েহে সময় থাকোঁতেই গুৰুত্ব দিবলৈ শিকক, কাৰণ সময় পাৰ হৈ যোৱাৰ পিছত কেৱল অনুশোচনাহে থাকি যায়। দায়িত্বইও খুব পৰীক্ষা লয়, যিয়ে পালন কৰে তেওঁকে আমনি কৰে। কৰ্ম আকাশৰ দিশে দলিওৱা সেই পাথৰৰ দৰে হয়, যিটো ঘূৰি আহি তেওঁৰ গাতে পৰে যিয়ে দলিয়াইছিল। ধৈৰ্য ধৰক, যিটো আপোনাৰ হয় সেইটো পাবই। ভাবিছোঁ আমিও শিকি লওঁ সকলোৰে লগত বেয়া ব্যৱহাৰ কৰিবলৈ। আনক গুৰুত্ব দিওঁতে দিওঁতে আমি নিজৰেই গুৰুত্ব হেৰুৱাই দিওঁ। অকলে থকাটো গুৰুত্বহীন হোৱাতকৈ বহুগুণে ভাল হয়। মই কালি কি আছিলোঁ মাত্ৰ কিছু লোকেহে জানে, কিন্তু মই কাইলৈ কি হ'ম সেয়া সমগ্ৰ পৃথিৱীয়ে জানিব। ইমানেই যোগ্য হওক যাতে কোনেও আপোনাক এইটো ক'ব নোৱাৰে যে মোৰ অবিহনে তোৰ কি হ'ব। মুস্কিল আমি তেতিয়াই দেখা পাওঁ যেতিয়া আমাৰ ধ্যান নিজৰ লক্ষ্যত নাথাকে। প্ৰতিটো নতুন আৰম্ভণিয়ে মানুহক অলপ ভয় খুৱায়, কিন্তু মনত ৰাখিব সফলতা মুস্কিলৰ পিছতহে দেখা পোৱা যায়। পৃথিৱীত থকাৰ দুটা সঠিক ঠাই, হয় কাৰোবাৰ অন্তৰত থাকক, নহয় কাৰোবাৰ আশীৰ্বাদত থাকক। জীৱনসংগী এনেকুৱা হ'ব লাগে যিয়ে পৰিস্থিতিক সলনি কৰি দিয়ে, এনেকুৱা নহয় যিয়ে পৰিস্থিতিৰ সৈতে সলনি হয়। মানুহে কয় যে সময়ৰ লগে লগে দুখ কম হৈ যায়, কিন্তু সত্য এইটোৱেই যে সময়ৰ লগে লগে মানুহৰ সেই দুখ সহ্য কৰাৰ অভ্যাস হৈ যায়। দুনিয়াক এৰক, প্ৰথমে তেওঁক সুখত ৰাখক যাক আপুনি সদায়ে পুৱা আইনাত চায়। এইটো কোনেও নাজানে যে এজন হাঁহি থকা মানুহে নিজৰ ভিতৰত কিমান যুঁজ দি আছে। অলপ পাগল হোৱাটো প্ৰয়োজন, নহ'লে বেছি বুজনশীল মানুহে ক'তনো খুলি হাঁহে। বেয়াটো বহুত মিঠা হয়, তাৰ প্ৰতি প্ৰেম কেতিয়াও কম নহয়। সত্যটো বহুত তিতা হয়, সকলোৰে হজম নহয়। কোনোবাই আমাৰ লগত যদি বেয়া কৰে সেইটো তেওঁৰ কৰ্মত লিখা যাব। আমি কিয় চিন্তা কৰি নিজৰ কৰ্ম আৰু সময় দুয়োটা অপচয় কৰোঁ? যি মানুহে আপোনাৰ বাবে যিকোনো সীমালৈকে তল পৰিব পাৰে, তেওঁ কেৱল আপোনাৰ সন্মানেই নকৰে, তেওঁ আপোনাক বহুত ভালো পায়। কাৰোবাৰ সৰল স্বভাৱ সেইটো তেওঁৰ দুৰ্বলতা নহয়, সেইটো তেওঁৰ সংস্কাৰ হয়। যি আমাৰ হাতত নাই সেই বিষয়ে চিন্তা কৰি একো লাভ নাই। বিচাৰ এক জলৰ দৰে হয়, তাত যদি আপুনি লেতেৰা মিলাই দিয়ে তেন্তে সেয়া নলাৰ পানী হৈ যাব, আৰু যদি তাত সুগন্ধ মিলাই দিয়ে তেন্তে গংগাজল হৈ যাব। দেশত ৰজা আৰু সমাজত গুৰু, পৰিয়ালত পিতৃ আৰু ঘৰত স্ত্ৰী, এওঁলোক কেতিয়াও সাধাৰণ নহয়, কাৰণ নিৰ্মাণ আৰু প্ৰলয় দুয়ো এওঁলোকৰ হাতত থাকে। দৃষ্টিৰ মহত্ব নাই, দৃষ্টিকোণ মহত্বপূৰ্ণ হয়। যি পালন কৰিব নোৱাৰে এনেকুৱা কথা নিদিব, কথা নিজৰ সীমাতকৈ বেছি নক'ব। খাদ্য হওক বা প্ৰেম, যদি জোখতকৈ বেছি দিয়ে তেন্তে আধাতে এৰি গুচি যায়। ধন্যবাদ বন্ধুসকল, সুখেৰে থাকক, হাঁহি থাকক।